নমস্কাৰ এই মুহূৰ্তত আমি খবৰ টেক্সৰ দৰ্শকসকলক দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ কাৰ্যালয় শুভ আৰম্ভণিৰ লগতে চেনিটাইজিঙৰ কাৰ্যসূচী, মাস্ক বনোৱাৰ লগতে দক্ষতা উন্নয়নৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন কৰা হয় আজি। লখিমপুৰ জিলাৰ লালুকত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ কাৰ্যালয় উদ্বোধন কৰে আৰু চাহিবা আহমেদৰ নেতৃত্বত এই কাৰ্যালয় শুভাৰম্ভণি হয়। আৰু আমি এই মুহূৰ্তত খবৰ টেক্সৰ দৰ্শকসকলক তাৰ কিছু দৃশ্যাংশ দেখাব বিচাৰিছোঁ। ইভেন এইটো হিউমেন ৰাইট ক'ৰবাত ধৰক ৰাইট অফ এডুকেশ্যন, ৰাইট অফ ৱাটাৰ, মানে এতিয়া এটা চিন্তামণি শৰ্মাৰ কেছ, প্ৰথম কেছ মই হিউমেন ৰাইটত আহি এটা কেছ মই ডিল কৰিছোঁ। ফাৰ্ষ্ট কেছ অফ মাই এই অৰ্গেনাইজেশ্যন অহাৰ পিছত চিন্তামণি তেওঁ ক'ভিড বুলি কিছুমান মানুহে কি কৰিছিলে, ষড়যন্ত্ৰমূলকভাৱে উঠাই লৈ গুচি গৈছিলে। আচলতে তেওঁ পজিটিভ নাছিলে। আচ্ছা, তেওঁলোকৰ ফেমিলি পূৰা শ্বেয়াৰ কৰিলে, কিন্তু সেইখিনি সময়ত তেওঁৰ ছ'চাইটিৰ মানুহে ক'ভিডটো কিবা আনটাচেবল বুলি তেওঁ ফেমিলিক হাৰাশাস্তি কৰিছিলে আৰু তেওঁৰ ফেমিলিক পানী কাটি দিছিল। ডেট ইজ ভায়লেশ্যন অফ হিউমেন ৰাইট। মই লগে লগে কেছটো টেক অফ কৰিছিলোঁ। গড়মূৰ থানা আছিলে নেকি, মই অকণমান পাহৰিলোঁ। আচ্ছা, আৰু এটা প্ৰশ্ন সুধিব বিচাৰোঁ আপোনাক। পিছত এইটো পানী ৰিকানেক্ট কৰি দিছিল। বৰ্তমান আপুনি যিহেতু লখিমপুৰত অফিচটো স্থাপিত হৈছে, গতিকে লখিমপুৰত প্ৰায় ৩ শতাধিক লোক বৰ্তমান কৰোণাত আক্ৰান্ত হৈ গৈছে। তাৰ বিষয়ে লখিমপুৰবাসীক আপুনি কি ক'ব বিচাৰিব আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ হৈ? নহয়, যিসকল মানে ক'ভিডৰ পেচেণ্ট হৈছে তেওঁলোকে ডক্টৰী চিকিৎসা পাই আছে, তেওঁলোকে সেইখিনি চিকিৎসা সম্পূৰ্ণভাৱে ল'ব লাগে। ইভেন আমিও ভয় কৰি আমি এতিয়া ৰাস্তাত কেতিয়া ওলাই যাওঁ যেতিয়া উপায় নাথাকে, গতিকে ৰাস্তাত ওলাই গ'লেও চেনিটাইজ ৱেত যাওঁ। এতিয়া মোৰ এটা বেইল আহিছে, ইমান দিনে মই যোৱা নাই, মইতো যাবই লাগিব ন।